এই গধূলি সময়টো যে নেযায় নোপোৱা কি খাওঁ কি নাখাওঁ লাগি থাকে সেয়ে ভাবিলোঁ আজি অলপ ফুচকাকে খাওঁ আপোনালোকে ক'লে হয়তো হাঁহিব মই যে জীৱনত ফুচকা বনাই পোৱাই নাই আজি প্ৰথমবাৰৰ বাবে বনাইছোঁ এই প্ৰথমতে তেতেলী পানীখিনি বনাই ল'লোঁ যিহেতু তেতেলী পানীখিনি নহ'লে ফুচকাটো সিমান এটা সোৱাদ নালাগিব তাৰপাছত বাহিৰতে ঠাণ্ডা দিন জুইকুৰা ধৰা আছে সেইকাৰণে ভাবিলোঁ বাহিৰতে বনাই দিওঁ তাৰপিছত মায়ে তেলখিনি দি দিছে আৰু প্ৰথমবাৰৰ বাবে বনাইছোঁ সেয়া চাম আজি কি হয় পাছত ফুচকাখিনি দি দিছোঁ দি দিয়াৰ লগে লগে অৱশ্যে হৈয়ে গৈছে তাত মোৰ একো কষ্ট হোৱা নাই তেনেকৈ অকণমান লৰাই দিছোঁ ফুচকা ৰেডি এতিয়া প্ৰায়খিনি ফুচকা হ'বলৈও হৈছে ইমান বেছিকৈ বনোৱা নাই যিহেতু আমি অকল 3জনী মানুহে খাম সেইকাৰণে খুব কম পৰিমাণে বনাইছোঁ এই ফুচকাখিনি হৈ যোৱাৰ পাছত অকণমান জুই ফুৱাই লৈছোঁ আৰু তাৰ লগে লগে মই আলুখিনি যোগাৰ কৰি লৈছোঁ আলুখিনি যিহেতু সুদাকৈ খাই বেয়া লাগিব বুলি ভাবিছোঁ সেয়ে এই বাদামৰ 5 টকীয়া পেকেট এটাও মিক্স কৰি